যাবা নেকি সৰস্বতী পূজাত? যাবা? হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজিৰ পৰা একদম ৰাতিপুৱা গা চা ধুই আমি ৰেডি হৈ গৈছোঁ। আৰু মোৰ লগত আছে মোৰ তিলি ভাগিন। ক'ত গ'ল এইটো? তো তাই আহিছে। আজি যিহেতু হৈছে সৰস্বতী পূজা আৰু লগতে আজি মানে গণতন্ত্ৰ দিৱস, চ' সকলোকে শুভেচ্ছা যাচিলোঁ। আৰু সৰস্বতী পূজা বুলি আমি ভাবিছোঁ অলপ মানে ওলাই যাম বুলি, আমাৰ কলেজত যাম। তো তাই আহিছে, তাইক বোলে অলপমান মেকআপ কৰি দিব লাগে। লাষ্ট কৰিছোঁ। মই অলপমান তাইক মেকআপ কৰি দিওঁ ফাৰ্ষ্ট, তাৰপিছত মই ৰেডি হ'ম। আপোনালোকক দেখাম, চাই থাকক ভিডিঅ'টো। তুমি যাবা নেকি সৰস্বতী পূজাত? যাবা? অঁ, তোমাক ধুতি পিন্ধাই দিম নে মেখেলা চাদৰ পিন্ধিবা? হা? কেনে লেতেৰা হৈছে দেখোন। গাইছ, মই এতিয়া আৰম্ভ কৰিম। এইবিলাক ওলাই লৈছোঁ কিবা কিবি, আৰু ফাৰ্ষ্ট লগাওঁ ফাউণ্ডেশ্যন। তো গাইছ, ফাইনেলি মেকআপ কৰা হৈ গ'ল। একদম এনে লাইট মেকআপ কৰি দিছোঁ আৰু অলপমান। তুমি ঘৰত যাই কিনে মেখেলা চাদৰ পিন্ধিবা ন নিজে? তুমি ফটো দিবা। কেনেকৈ আছা? গাইছ, আমি হৈ গ'লোঁ ৰেডি যাবৰ কাৰণে, আৰু মোৰ লগৰ দুজনী আহিছে, স্মৃতি, পূজা। আমি যাওঁ এতিয়া। ক'ত যাম? কলেজত যাম ফাৰ্ষ্ট, তাৰপিছত আৰু ক'ৰবাত ফুৰিম। আৰু দেৰিয়ে হৈ গ'ল আমাৰ ওলাওঁতে একদম 12টা বাজিল। একো নাই, যাওঁ। চব নিউ কলেজ পুৰা বেলেগ হৈ গ'ল চোন। পূজা ইমান দেৰিলৈকে হৈ আছিলোঁ, এনেকৈ 10টা বজাত শেষে হৈ গৈছিলোঁ। দুবছৰৰ পিছত কি মোৰ পৰা 3 বছৰৰ পিছত কি কৰিব আছে? ক'ত 3 বছৰ? 4 বছৰ। ওপৰৰ পৰা আহিবই লাগিব এক্স। আমাৰ মৰমৰ ক্লাছৰুম। ক'ত খিচিৰি? অয়া খিচিৰি বনি আছে। আমাৰ ক্লাছৰুম। তাক চাচোন। খিচাৰি খাওঁ, খিচাৰি। জলহস্তীবিলাক খাবৰ কাৰণে ৰখি আছে। আমাৰ পূজা শেষ আৰু আমি ঘৰে ঘৰে যাওঁ। ঘৰত লৈ যাম, তাৰপিছত আমি বাই নহয় আৰু ঘৰ যাই লওঁ। তাৰপিছত আমি ফাইনেলি ঘৰ আহি পাই গ'লোঁ। আৰু অলপ ৰেষ্ট কৰি লওঁ, বহুত ভাগৰ লাগি গ'ল। আৰু মোৰ লগত ছোৱালীকেইজনীও গ'ল, সিহঁতক থৈ আহিলোঁ ৰাস্তালৈ। তো আজি ভিডিঅ'টোত এইখিনিয়ে আছিলে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, বাই।